নমস্কাৰ। আজি মই আহিছোঁ সৰভোগ বৰনগৰত থকা মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানলৈ। আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, সেয়েহে ইয়ালৈ হাজাৰ হাজাৰ ভক্তৰ আগমন দেখিবলৈ পোৱা যায়। আজিৰ এই দিনটোত ইয়াত যদি এগছি চাকি জ্বলোৱা হয়, মনৰ কামনা পূৰ হয়। সেয়ে ইয়াত আজিৰ দিনটোত হাজাৰ হাজাৰ ভক্তৰ সমাৱেশ ঘটিবলৈ পোৱা দেখা যায়। এয়া আপোনালোকে দেখিবলৈ পাইছে, সকলোৱে উলহ মালহেৰে গোসাঁই শ্ৰীচৰণত এগছি চাকি জ্বলাবলৈ আহিছে, যাতে তেওঁলোকৰ মনৰ আশা পূৰণ হয়। কোচ ৰজা নৰনাৰায়ণৰ দিনৰে পৰা বৰনগৰৰ ঐতিহ্যমণ্ডিত ক্ষেত্ৰসমূহৰ ভিতৰত মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থান অন্যতম। প্ৰবাদ অনুসৰি মহাৰাজ নৰনাৰায়ণে শনিৰ দশাত পৰোঁতে বৰনগৰত অস্থায়ী ৰাজধানী পাতি শাসন কাৰ্য চলাইছিল। 12 বছৰৰ পাছত মহাৰাজ নৰনাৰায়ণে অস্থায়ী ৰাজধানী বৰনগৰ এৰি গুচি যোৱাৰ পিছত ভতিজাক ৰঘুদেৱ ৰায়ে বৰবাৰীত থাকি বৰনগৰৰ শাসন কৰিছিল। এই সময়ছোৱাত বৰ্তমানৰ সৰভোগ নগৰৰ কাষৰীয়া উত্তৰ গণকগাৰী আৰু দক্ষিণ গণকগাৰী গাঁৱৰ খেতিপথাৰবোৰ এসময়ত চৰণীয়া পথাৰ আছিল। এই অঞ্চলৰ গৰখীয়াসকলে প্ৰতিপালন কৰা গৰু ম'হবোৰ এই চৰণীয়া পথাৰতে চৰাইছিল। এনেদৰে গৰু চৰাই ফুৰোঁতে গৰখীয়াবোৰে মন কৰিলে যে উত্তৰ গণকগাৰী গাঁৱৰ যি বৰ্তমান মেধিপাৰা বৰকোচ পৰিয়ালৰ এজনী কপিলী গাই দুপৰীয়া সদায় একে সময়তে জাকৰ পৰা নোহোৱা হয় আৰু পিছত আকৌ জাকলৈ উভতি আহে। প্ৰায় এনেকুৱা হ'বৰ ধৰাত গৰখীয়াবোৰে অনুসন্ধান কৰি দেখিলে যে গাইজনীয়ে জাকৰ পৰা ওলাই গৈ প্ৰত্যেক দিনেই এডোখৰ নিৰ্দিষ্ট ঠাইত নিজ ইচ্ছাৰে উহাৰৰ পৰা গাখীৰ এৰি দিয়ে। এই ঘটনাটো দেখাৰ পিছত গৰখীয়াবোৰে সেই ঠাইৰ মাটি খান্দি চাবলৈ সিদ্ধান্ত কৰে। মাটি খন্দাৰ পিছত তাৰ পৰাই মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁইৰ আৱিৰ্ভাৱ হয়। লাহে লাহে গৰখীয়াবোৰে সেই ঠাইতেই থপনা পাতি প্ৰভুৰ চৰণত সেৱা কৰিব লয়। গৰু হেৰালে প্ৰধান গৰখীয়াজনে প্ৰভুৰ চৰণত সেৱা জনাই ঠিকনা চাই দিশ ধৰি দিয়ে আৰু সেইমতে গৰু বিচাৰি পায়। সেই গৰু হেৰালে আন মানুহেও তালৈ গৈ মিঠাতেলৰ চাকি, ফল, প্ৰসাদ আগবঢ়াই প্ৰভুৰ চৰণত পৰিলে হেৰুৱা গৰুক বিচাৰি পায়। প্ৰভুৰ এনে মহিমা দেখি এই অঞ্চলৰ ৰাইজে নিয়মিতভাৱে পূজা অৰ্চনা কৰিব ধৰে। পৰৱৰ্তী সময়ত শ্ৰীকৃষ্ণৰ জন্মদিনটো উলহ মালহেৰে এই ঠাইত অনুষ্ঠিত কৰা হয়।